মাৰ অপাৰেশ্যন এটা আছে, তাৰে আমি মেডিকেললৈ গৈছিলোঁ। আকৌ এদিন বহুত দিন গৈছিলোঁ, টুকটুকি উঠি গৈছিলোঁ। তাৰপিছত ভৰ্তি কৰা হ'ল, ভৰ্তি কৰা বেড পালোঁ আমি। তাৰপিছত তেনেকৈ মাক চেকআপ কৰিলে, এনেকৈ দেখিছে প্ৰেছাৰ আৰু চুগাৰৰ টেষ্ট কৰে। তাৰপিছত খানা আহিলে এইবোৰ দিছে, মাংস দিছিলে। তাৰপিছত এনেই বাহিৰত আমি ঘূৰি গৈছোঁ, আমাক মানে বাহিৰৰ পৰা উলিয়াই দিলে হোমগাৰ্ডে, কাৰণ পেচেণ্টৰ লগত বেছি থাকিব নিদিয়ে টাইমে বৰিং হৈছোঁ, এনেই ঘূৰি ফুৰিছোঁ অলপকৈ এনেকৈ ওলাই লগৰজনীৰ লগত, মানে মামী ছোৱালীজনীৰ লগত তেনেকৈ। আৰু ছেকেণ্ড ডে যোনদিনা মাৰ অপাৰেশ্যন, তাৰ কাৰণে গৈ আছোঁ মেডিকেললৈ অকলে খোজকাঢ়ি, না টুকটুকি পাইছোঁ না কিবা পাইছোঁ, অকলে গৈ আছোঁ। আৰু কি কৰিম, গৰমত খোজকাঢ়ি গৈ আছোঁ। চব খালী। ৰাতিপুৱা মানে মই 6টা বজাতে গৈছোঁ, তেতিয়া মানে অকলে গৈ আজি আছোঁ। মা মানে অপাৰেশ্যন এটা আছে গলব্লাডাৰতে। ৰাতিপুৱাই পুৰা শুই উঠি গৰম সোনকালে কাম চাম কৰি এতিয়া পৰিছে। গৈ আছোঁ। টুপকি পোৱা নাই, ৰাস্তা একদম চুনচান খালী হৈ আছে। অকলে গৈ আছোঁ খোজকাঢ়ি। ইয়াত পালে অকণমান বেছি দূৰ নাই, তাত সকলো পালে শুনচান টুপকিখন পাম খালী। চাগে, তাত গৈ থাকোঁ আৰু এনেকৈ অকলে। তাৰপিছত টুকটুকি এখন পালোঁ আৰু ৰখালোঁ, পাই মানে উঠিলোঁ, উঠি মানে গ'লোঁ। তাৰ অলপ দেৰি পিছতে মেডিকেল পাই গ'লোঁ। মেডিকেল পাই গ'লোঁ মাহঁতৰ ওচৰলৈ, মাহঁতৰ ৰুমলৈ গৈ আছোঁ। এতিয়া লাহেকৈ পামগৈ আৰু মাহঁতৰ ওচৰত। চাই থাকক। এতিয়া মায়ে চুলি খুন্দি আছিলে, কাৰণ মাহঁতৰ অপাৰেশ্যনত কাপোৰ পিন্ধিব লাগিব। এতিয়া পিন্ধি ৰেডি, এতিয়া অপাৰেশ্যনত উঠি তাৰ ওচৰত ৰুম এটা তালৈ গ'লোঁ। তাত আমি বাহিৰতে আমাক ৰখি দিব গ'লে, আমাৰ ঘৰৰ মানুহখিনি ফেমিলি গোটেইৰ পৰা বহি আছে। বহি লিঙিছে, আমাৰ অপাৰেশ্যন ভৰোৱা নাছিলে, বাহিৰতে বহি আছিলোঁ তেনেকৈ। তাৰপিছত অতি ভৰাবলৈ মাক নিব ল'লে। সেই সময়ত আমি সকলো বুকুতো ধপ মোৰ অলপতে ভয় লাগে। তেনেকৈ সকলোৱে বহি আছোঁ, কথা চথা বতৰা হৈছে তেনেকৈ। তাৰপিছত অপাৰেশ্যন লোৱা এইটো আমাৰ মাৰ হৈছিলে গ'ল্ড ব্লাডাৰ আৰু এপেণ্ডিক্স। তাৰপিছত উলিয়াই নিলে, অ'টিৰ পৰা উলিয়াই মানে ৰুমলৈ লৈ গ'ল। তেনেকৈ ৰুমলৈ লৈ আহিছে মাক। বেহুচ হৈ আছে মা মানে তেনেকৈ।